ধুম বুলি আহিছিলোঁ, গা ধুবলৈ মন যোৱা নাই, বৰ ঠাণ্ডা পৰিছে। চুলিখিনিয়ে ধুওঁ নে মাথাটোকে ধুওঁ নে তেনেকুৱাই লাগিছে আৰু। কি ধুওঁ জানো, ভৰিকেইটাকে ধুই কিনি যাওঁগৈ নেকি ঘৰলৈ। চালা মূৰত ওকণিও ধেৰি হ'ল, কি কৰোঁ জানো। এইজনী কম নহয় দেই, মূৰত ওকণি লৈ গা ধোৱা নাই, ধুবলৈ চিন্তা কৰি আছে, কম নহয় দেই এখেত। এওঁ বাৰু মোৰ কথা শুনি পালে নি বাৰু? শুনি পালেতো বেয়া কথা হ'ব। তাই ভাবিছে মই শুনি নাই পোৱা, মই নাই শুনা, সুধিলে নাই শুনা কমতো, মই যে শুনিছোঁ, কৈ দিবগৈ লাগিব ইয়াক গিয়েকক, দুচাটমান দিব তোক। ই চালা শুনি পালে যদি ঘৰত লগাই দিব নি বাৰু? লগাই দিলেতো বৰ বেয়া কথা হ'ব, মূৰত ওকণি সোপাচোন এসোপা মানে হ'ল। অকলে অকলে কি পাতি আছা, মইতো নাই শুনা। নাই তুমি যে আহিছা, কেলেনো আহিলা? মই গা ধুব লৈছিলোঁ, তুমি অহাৰ কাৰণে গায়ে ধোৱা নাই। যাওঁগৈ, তুমি আহিলে তুমিয়ে ধুই লোৱা। শুনিছা বন্ধুসকল, নাৰী মহিমা সেয়াই নাৰী বুলি কয়। গা ধুবলৈ আহি গা ধুব পৰা নাই চালা বেটিয়ে, ঠাণ্ডাৰ পৰা গা ধুব নোৱাৰি ওলট পালট কথাবোৰ কৈ আছে, শুনিছেনে? ময়ে যাওঁগৈ আৰু। মই যামগৈ বুলি ক'লোঁ, ইয়ে ঘৰ যাবগৈ ওলালে যে, ই ঘৰত লগাবগৈ। ইয়াক চালা মইহে দিওঁ দুচাটমান।